নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মামাহঁতৰ ঘৰত গৈ আছোঁ। জুমন, মই আৰু ভণ্টি। জুমনৰ একেদিন অকণমান গৰম পাইছে যে সেইবাবে তাৰ কপালত কিবাকিবি ওলাইছে, গৰম ফুটিছে, সেইবাবে আমি তাকে জাৰিবলৈ গৈ আছোঁ। মেডিচিন খাইছে কিন্তু কমা নাই। এবাৰ জাৰিও চাওঁ। মামাহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়। এতিয়া আমি মামাহঁতৰ ঘৰত থাকিম, তাতে গধূলিলৈ যাম। এয়া আমি আহি পালোঁ মামাহঁতৰ ঘৰ। মামাহঁতৰ বাবু আৰু মাইনাই জুমনৰ লগত খেলিবলৈ পুৰা ৰেডি হৈ আছে। এয়া জুমনে দাদাক আৰু বায়েকক চুম খাই আছে। এয়া আমি চাহ খাব লৈছোঁ। এয়া ডাঙৰ মামীয়ে মাছ ভাজি আছে। মনে আমাৰ পুৰা খেলাত ব্যস্ত। সি ইয়াতে আহি খেলিব পাইছে যে বহুত ভাল পাইছে। দাদাহঁতেও তাক খেলা বস্তুবোৰ চব উলিয়াই দিছে। ঘৰত থাকিলে যিহেতু সি লগ নাপায়, মইনা আৰু মোৰ লগতে খেলি থাকে। আমাৰ লগতনো কিমান খেলিব। ইয়াতে তাৰ সমনীয়াবোৰ লগ পাইছে, সেয়ে সি খেলিব বহুত ভাল পাইছে ইয়াত। এতিয়া আমি ভাত খাব লৈছোঁ। মামীহঁতে আজি আমালৈ এয়া মাংস বনাইছে, মাছৰ কণী ভাজিছে, কুন্দলি ভাজিছে, সৰু বেঙেনা ভাজিছে, মাছ ভাজিছে আৰু দালি। তেতিয়াহ'লে ভাতকেইটা খাই লওঁ, খাই আপোনালোকক লগ পাম। এয়া মাইনেও ভাত খাই আছে আমাৰ লগত। গোটেইকেইজনীয়ে পুৰা কথা পাতি ভাত খাই আছোঁ। এয়া মাজু মামী, এয়া সৰু মামী, এয়া মইনা, এয়া ডাঙৰ মামী। এতিয়া আবেলি 5টা বাজিছে। আমি ভাত খাই গোটেইকেইটাই অলপ দেৰি শুই গ'লোঁ। এতিয়া ভণ্টিয়ে মামীহঁতক থ্ৰেডিং কৰি দি আছে। আৰু আপোনালোকক যে কৈছিলোঁ জুমনক আজি ইয়ালৈ জাৰিবলৈ আনিছিলোঁ, আমি য'ত যোৱা কথা আছিল তেখেতে ইয়ালৈয়ে আহিল। তেখেতে কৈছে যে জুমনক জাৰিব নালাগে, গৰম ফুটিছে, নিজে ভাল হৈ যাব। জেতুকাৰ মিঠাতেলেদি এনেকৈ দিব দিছে, ভাল হৈ যাব বুলি কৈছে। মামীহঁতৰ জেতুকাৰ গছ আছে, ইয়াৰে অকণমান লৈ যাম। ঘৰত যাই তাক উলিয়াই মিঠাতেলেদি এনেকৈ দি দিম। এতিয়া মই আপোনালোকক মামাহঁতৰ ফুলবোৰ দেখুৱাম। মামাহঁতৰ চব পিনে ফুলে ফুল। এয়া চব পিনে মামীয়ে ফুল লগাই থৈ দিছে। আপোনালোকক মই আজি গোটেই ফুলবোৰ দেখুৱাই দিম, তেতিয়াহ'লে ভিডিঅ'টো চাই যাব। এয়া মামীহঁতে আম নিমখত দি শুকাই থৈ দিছে, আচাৰ বনাব। আৰু এয়া চুপাৰি বনাইছে, তামোল শুকাই থৈ দিছে। আৰু এয়া ভোট জলকীয়া। আৰু এইখন হৈছে মামীহঁতৰ শাল। ইয়াতে মামীহঁতে বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ বোৱে। আৰু এইটো নতুনকৈ মামাহঁতৰ ঘৰ বনাই আছে। দেখিছেনে, চব পিনে ফুলে ফুল। মামাহঁতৰ বহুত ধুনীয়া লাগে।
আৰু ইয়া জুমনে আমাৰ ইয়াতে আহি পুৰা ফুৰি আছে। আমি এতিয়া চাহ তাহ খালো, মা আৰু হাজবেণ্ডে আমাক নিবলৈ আহিছে, আমি যাম আৰু এতিয়া ঘৰলৈ। ইয়াতে আহি আছে সঁচাকৈ বহুত ভাল লাগিছে, আজি দিনটো থাকিলো আমি। এয়া আমি ঘৰলৈ যাবলৈ ওলালো। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুন যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।